আজি পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি হ'ল লক্ষী পূজা। তো আজি বুলি ওলাইছিলে, সেইটো হ'ল কি আছিলে নামটো মই পাহৰি থাকোঁ। সেইটো নাম আছিলে কি অকণমান ভাবিবলৈ সময় দিব দেই। সেইটো হ'ল গণেশা, মই পাহৰিয়ে যাওঁ। আৰু সেইটো হ'ল দেখাইছোঁ, এইটো এইডোখৰ মই বেছিকৈ এনেকৈ কৰিবলৈ নোৱাৰোঁ। এইটো ৰখক দেই, অকণমান দেৰি ৰখক। বেক কেমেৰা কৰিছোঁ, নহ'লে এনেকৈ বেয়া হয়। মই প্ৰথমবাৰ এনেকৈ কৰিবলৈ শিকিছোঁ যে। তুমি এইটো দেখিছে নাই? এইটো চাকি দিব, মানে চাকি দিব। এইটো ষ্টাৰৰ নিচিনাকৈ হেৰি কৰি দিয়া আছে যে, চাকি দিব। ভালকৈ দেখাই দিছোঁ, ৰখক দেই। এইটো গণেশা আৰু কালাৰে নাছিলে এইটো, সেইকাৰণে এইটো যে চাউলৰ গুড়ি আৰু এইটো পিংক কালাৰটো আছিলে, আৰু তোমাৰ এইটো য়েল্ল' কালাৰটো হালধীয়া কালাৰটো যে সেইটো হ'ল হালধি নাছিলে কাৰণে দি দিলোঁ, আৰু একো নাই। আৰু এইখিনি এইটো মিলাই পেলাই এইটো মিলাই পেলাই এইখিনি চব কালাৰ মিলাই পেলাই এনেকৈ দি দিলে ইয়াত চাকিত হ'ব। আৰু এইটো হ'ল মানে গৈ আছোঁ ককাই কি কৰি আছে আৰু কেনেকৈ সজাই থৈছে, তো এতিয়া মই দেখাওঁ ব'লক। এইখিনি কি হয়? আপেল কাটিছে, এইখিনি কল, জাহাজী কল, এইখিনি চেনি কল চব কাটিছে দেই। আৰু এইখিনি কি হয়? তাৰপিছতে সেয়া ধান আনিছে। ধান লক্ষী পূজাত ধান দিব লাগে। প্ৰথমে ধান দি, আৰু এইখিনি কপাহ নহয়, এইটো খলিতা, কপাহৰ খলিতা বনাইছে চাকি জ্বলাবলৈ। এইটো কি হয়? কৈ দিবা তুমি। এইটো কি হয়? এইটো ৰবাব টেঙা। এইখিনি এইখিনি চাউল, এইখিনি হেৰি কলপাত, এইখিনি প্ৰসাদটো খাবলৈ প্ৰসাদ। আৰু য'ত পূজা কৰিম সেইডোখৰ দেখাইছোঁ, ৰখক দেই। ইয়াত পূজা কৰিম কৃষ্ণ, আপুনি কৃষ্ণ কৈ দিয়ক দেই। কৃষ্ণ দেই, ৰখক দেই, মই পূজা অকণ কৰিলা। মই পূজা কৰিলোঁ, আপোনালোকক অকণমান দেখালোঁ। এতিয়া ব'লক বেলেগ চাওঁ। দেখিলেনে? কোৱা। এইটো অৰেঞ্জ, এইটো মৌচুমী। প্ৰসাদৰ লগত দিব, হয়। মায়ে সজাব, ককাই কাটি দিছে অকল, বুলি ক'লে। ককাই কাটিছে। এইটো কাটিব নেকি? এইটো ৰেবৰ টেঙাটো কাটিব লাগিব। আৰু এইফালে হ'ল চাকি আইতাই দিছে। গেটত জ্বলাম, দুৱাৰমুখত জ্বলাম, পাকঘৰত জ্বলাম, তাৰপিছত আৰু বাৰীত জ্বলাম। গম পাইছা নাই? চবতে জ্বলো। ৰেবাব টেঙা। এইটো নাম ৰেবাব টেঙা। এইটো কুঁহিয়াৰ। My favorite. চুগাৰ কেন। ময়ো তৈয়াৰ হৈ গ'লো। তোমাৰ ইয়াত ফ্ৰক পিন্ধি ল'লো, বেল আৰু এইটো মাৰি ল'লো, এনেকৈ কৰি বান্ধি দিলোঁ। আৰু এতিয়া মই আপোনালোকক বেলেগ দেখাওঁ। তো এতিয়া ব'লক।
এয়া নাৰিকল কাটিছে মই খাইছোঁ কি আছিলে মই পাহৰিয়ে থাকোঁ দেই মই খাই লওঁ তাৰপিছতে আপোনালোকক লগ পাইছোঁ আপোনালোকক মই মাক দেখাম আৰু মায়ে নাৰিকল পিচি আছে তেতিয়া দেখাম দেখক দেই এয়া মায়ে নাৰিকল পিচি আছে নাৰিকল পিচি আছো লক্ষী পূজাৰ কাৰণে নাৰিকল পিচি আছো লক্ষী পূজাৰ কাৰণে মায়ে নাৰিকল পিচি আছে হয়নে মা তুমি নিজে বলোৱা কাপোৰ পিন্ধি আছা এইফালে তৈয়াৰী হৈছে এয়া এইখিনি পূজাৰ কাৰণে এয়া এইখিনি হৈ গ'ল এইখিনি ময়ো কিবা এটা কৰিলোঁ দেই কিবা বনাইছিলে মায়ে মোক খাবলৈও দিছিলে তো এয়া লক্ষী প্ৰসাদ বনাইছিলে তো এয়া মই আপোনালোকক দেখাবলৈ বিচাৰিছোঁ কি হ'লগৈ বুলি কি বলিলে মানে মায়ে মোক খাবলৈ দিছিলে লক্ষী প্ৰসাদ তো ৰখক দেই 1 2 3 এয়া লক্ষী প্ৰসাদ আৰু বনাইছিলে কোনোবা এটা এইটো আপোনালোকে দেখাম ৰখক মই খুলিবলৈ নোৱাৰিলোঁ কাৰণে মায়ে খুলি দিলে তো নাৰিকলৰ লাডু এয়া য়াম য়াম হ'ব খাই চাইছে দেই খাই পিনি আকৌ থৈ নিদিবা গোটেইটো খাব লাগিব ঠিক আছে হা গোটেইটো খাব লাগিব বন্ধ কৰি ইয়া মায়ে কৰিছিলে মই দেখাবলৈ নহ'ল দেই এইফালে পানী ঢালিলে গোটেই চোতালটো এইখিনি ঢালি দিছে মায়ে ভিডিঅ' কৰি আছে ময়ো ভিডিঅ' কৰি আছোঁ তো এইফালে গামোচা পিন্ধি লৈছোঁ তো আজি পূজাৰ কাৰণে তো এতিয়া ঘৰৰ ভিতৰলৈ যাওঁ নহ'লে মোক মহে কামুৰিব তেতিয়ালৈকে বলক এতিয়া বলক ইমানেই আছিলে ভিডিঅ'টো আজিলৈ টাটা লাইক এটা কৰি দিব ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু এয়া মই মাৰ লগত আছোঁ আৰু মই প্ৰাৰ্থনা কৰিছোঁ আৰু এইজনী মায়ে ফটো তুলিছে এয়া দেখিছেনে